हेलो फ्रेंड्स আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে খাচী মাংসৰ ৰেচিপি এটা লৈ আহিছো। মইনো কেনেদৰে বনালো আহকচোন চাওঁ। মই মাংসখিনি কুকাৰত বনাম। তাৰপৰা মই 5 লিটাৰ কুকাৰ এটা গৰম হ'ব দিছিলো। ইয়াত মই এতিয়া মিঠাতেল দি দিছো। আপোনালোকে প্ৰয়োজন অনুসৰি দিব আৰু মাংসখিনি চাই ল'ব তাত তেল আছে নে নাই। মোৰ মাংসখিনি অলপ তেল আছে, সেইবাবে মই বেছি তেল দিয়া নাই। তেলখিনি গৰম হৈ আহিলত মই ইয়াত তেজপাত, জলকীয়া, ইলাচি, দালচেনি আৰু লং দুটামান দি দিছো আৰু লগতে মই পিঁয়াজখিনিও দি দিছো। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিল। ইয়াত মই এতিয়া আদা ৰচুনৰ পেষ্ট আৰু বাকী মছলাখিনি দি দিম। প্ৰথমে আদা ৰচুনৰ পেষ্ট দিছোঁ আৰু শুকান জলকীয়া পেষ্ট দিছোঁ আৰু জিৰা ধনিয়া পেষ্ট 2 চামুচ দি দিছোঁ। এতিয়া মছলাখিনি 5 মিনিট সময়ৰ বাবে ভাজি ল'ম। পাঁচ মিনিটমান সময় মছলাখিনি ভজাৰ পাছত মই ইয়াত আধা চামুচ হালধি দি দিছোঁ আৰু মিলাই দিছোঁ ভালদৰে। এইখিনি সময়তে মই ইয়াত মাংসখিনি দি দিম। মাংসখিনি মই হালধি, নিমখ, আদা ৰচুন, জিৰা ধনিয়াৰ পেষ্ট দি 15 মিনিটমান সময়ৰ বাবে মেৰিনেট কৰি ৰাখিছিলোঁ। এতিয়া এনেদৰে ভাজি ল'ম যেতিয়ালৈকে মাংসৰ পানীখিনি শুকাই নাযায়। এয়া মাংসখিনি 15 পৰা 20 মিনিটমান সময় ভজাৰ পাছত এক্সট্ৰা পানীখিনি ওলাই আহিছে। এতিয়া মই এই পানীখিনি শুকোৱালৈকে ঢাকন লগাই ভাজি ল'ম যেতিয়ালৈকে তেলখিনি ওলাই নাহে। এয়া চাওক, অলপ সময় ভজাৰ পাছত পানীখিনি শুকাই গ'ল, তেল ওলাই আহিলে। ইয়াত মই এতিয়া কাটি ৰখা বিলাহীখিনি দি দিম। এতিয়া মাংসৰ সৈতে বিলাহীখিনি সিজালৈকে অলপ সময় এনেদৰে ভাজি ল'ম। মই বিলাহীখিনি সোনকালে সিজিবৰ বাবে ঢাকনখন লগাই দিছোঁ আৰু মাজে মাজে লৰাই থাকিম যাতে তলত লাগি নধৰে। এনেদৰে ঢাকন লগাই অলপ সময় ভজাৰ পাছত এয়া বিলাহীখিনি সিজি আহিলে। ইয়াত মই এতিয়া ফ্ৰাই কৰি ৰখা আলুখিনি দি দিম। এতিয়া মাংসখিনিৰ সৈতে আলুখিনি 5 মিনিট সময় ভাজি ল'ম যাতে আলুত মছলা আৰু নিমখখিনি ভালদৰে সোমাই যায়। বেছি সময় ভাজিব নালাগে কাৰণ আলুখিনি ফ্ৰাই কৰাই আছে। পাঁচ মিনিটমান সময় ভাজি ল'লোঁ আলুখিনিৰ সৈতে। ইয়াত মই এতিয়া গৰম পানী দি দিম আৰু আপোনালোকে নিজৰ হিচাপত দিব জোলটো কিমান ডাঠ বা পাতল কৰিব বিচাৰে, সেই অনুযায়ী পানী দিব। এতিয়া গেছটো মিডিয়াম ফ্লেমত 5টা চিটি অহালৈকে ঢাকন লগাই ৰাখি দিম আৰু মই অলপমান নিমখো দি দিছোঁ যিহেতু মই প্ৰথমতেই নিমখ দিছিলোঁ। 5টা চিটি অহাৰ পাছত নমাই ৰাখিলোঁ, ঠাণ্ডা হ'বলৈ দিলোঁ আৰু মুখনি খুলিলোঁ। আকৌ গেছটো জ্বলাই মই ধনিয়া পাত কাটি দিছোঁ আৰু ইয়াত মই এতিয়া অলপমান গৰম মছলাও দি দিম। গৰম মছলা মই ঘৰতে বনাই লৈছিলোঁ, ইলাচি, দালচেনি আৰু লং পিচি লৈছিলোঁ। এতিয়া এইখিনি হৈ গৈছে, অলপ এনেদৰে মিলাই দিছোঁ। এনেদৰে আপোনালোকেও এদিন বনাই খাই চাবচোন, বহুত ভাল লাগে আৰু মছলা সদায় ঘৰত বনোৱাই ব্যৱহাৰ কৰিব, তেতিয়া বেছি ভাল হয়। এতিয়া গেছটো অফ কৰি ৰাখিম। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।